हेलो नमस्कार मैं निकी शर्मा आज मोर भतिजाजनी तुलनी बियार रिसेप्शन दिसे ताके आपनालोকৰ মাজত অকমান আগবঢ়ালো ভিডিঅ'বোৰ আজি আমাৰ কইনা ইজনী मोर बाय ब्यूटिशियन है तार লগত অকমান সৰু সৰু মেকআপও কৰে বাৰু বা যোৱাৰ আগতে মই স্টাৰ্ট কৰি দিলো মেকআপটো মই মানে অকমান জানো আৰু তাৰ পিছত এয়া অকমান ওপৰে ওপৰে কৰিলো তাৰ পিছত এয়া বাই গৈ পাই কিনে মেকআপটো কৰিলে এয়া হেয়াৰ ষ্টাইল ধৰিছে তাৰ লগতে মোৰ বা মেহেন্দি আৰ্টিষ্ট হয় যদি আপুনি কোনোবা বিচাৰে তেতিয়ালে মোৰ বাৰ ফেসবুক আইডিটো মেনশন কৰি দিম ইফালে মই ৰেডি হৈ ললো এয়া এজনী কৰি দিলে কইনাজনীক এইফালে আমাৰ খুৰীমাকো কোনো মেকআপ কৰি দিলে বাই আৰু এয়া কইনাই পুৰা ৰেডি হৈ গনে এয়া বহিছে মানুহ এটা দুটা আহা আৰম্ভ কৰিছে আৰু ইফালে আমাৰ কইনাৰ পুৰা গল হুকাইছে কফি একাপ খাই লৈছে তাৰ লগতে আমাকে জিলাপিও খুৱাই দি আছিল বাৰু এয়া সৰু বা এইফালে আমাৰ ৰাইজ পুৰা ফটো উঠাত ব্যস্ত গাইস তাৰ পাছতে মই অকনমান চাহ আৰু জিলাপি খাই সৰি চাহ নহয় দে কফি আছিলে মই মানে পাহৰি গলো লে আমাৰ মইনা গলি যাবজনী আৰু ইয়া আমি ভাত খাবলৈ গৈ আছো সদায় মোৰ এটাই ভুল হয় যে ভাতখিনি খাবলৈ যাওতে প্ৰথম যেতিয়া ফুল হৈ থাকে তেতিয়া কৰিব পাহৰি যাও আধা হোৱাৰ পাছতে মোৰ মনত পৰে ইফালে অকমান ডান্সও কৰি ললো আমাৰ যে ফটোগ্ৰাফাৰ জন বৰ ডেঞ্জাৰ জানে না কোনে পিছে পুৰা দেখাৰ লগে লগে গম পাইছে ইফালে পুৰা ফটোগ্ৰাফাৰে গিফট খোলাত ব্যস্ত হৈছে আৰু আমাৰ বেচেৰীজনী যিহেতু টিকলি হয় দেখাতে ডাঙৰ ন ছোৱালীজনী বহি বহি আমনি লাগিছে কান্দিব ধৰিছে লে এজনী ঘৰত যাব ওলাইছে আৰু মিনি ব্লগৰ কাৰণে নেকি সাবস্ক্ৰাইব কৰি দিবা সবে